এজনী ছোৱালীৰ জীৱন। ছোৱালী হৈ জন্ম লোৱাটো ইমান সহজ নহয়। বিয়া হোৱাৰ পিছত স্বামীৰ লগত কাজিয়া হ'লে স্বামীয়ে ক'ব, মোৰ ঘৰৰ পৰা ওলাই যা। আৰু মাৰ ঘৰত গ'লে মাক দেউতাকে ক'ব, মাজনী তোৰ এইখন ঘৰ এতিয়া নহয়। বিয়া হোৱা ঘৰখনহে তোৰ আচল ঘৰ। তেনেহ'লে ছোৱালীৰ নিজৰ ঘৰ কোনখন? কেতিয়াও পত্নীক মাৰপিট নকৰিব, গালি গালাজ নকৰিব, কঠোৰ কথাও নকব। কাৰণ পত্নী হৈছে পৃথিৱীত শান্তি আৰু প্ৰেম, যাৰ বাবে ভগৱানে কোনো বিকল্প দিয়া নাই। কোটি টকাৰ মালিক হলেও পত্নী অবিহনে শান্তি নাপাব। ভাল মানৰ ঘৰ আৰু দামী চাদৰৰ বিচনা থাকিলেও পত্নী অবিহনে সন্তুষ্টি শান্তি নাপাব। মূৰ্খ স্ত্ৰীৰ এই 5টা লক্ষণ। 1. সদায় নিজৰ মাক দেউতাকৰ ঘৰৰ প্ৰশংসা কৰে। 2. ঘৰৰ কাম কম কৰিব কিন্তু ডাঙৰ ডাঙৰ কথা কব। 3. ধৈৰ্য্যৰ অভাৱ, সামান্য স্পৰ্শতে জুই জ্বলি উঠে। 4. তেওঁলোকে যি কথা শুনে তাকে বিশ্বাস কৰে কিন্তু সেইটো কেতিয়াও পৰীক্ষা নকৰে। 5. একেবোৰ ভুল বাৰে বাৰে কৰে কিন্তু তথাপিও শিকিবলৈ চেষ্টা নকৰে। কিছু বাস্তৱ জীৱনৰ সত্য কথা কবলৈ গৈ আছো। 1. এদিন ইহ সংসাৰৰ পৰা সকলোৱে বিদায় লব লাগিব, কিন্তু মৃত্যু কামনা কোনেও নকৰে। আহাৰ সকলোকে লাগে কিন্তু খেতি কোনেও কৰিব নিবিচাৰে। 3. পানী সকলোকে লাগে কিন্তু সংৰক্ষণ কোনেও কৰিব নিবিচাৰে। 4. অক্সিজেন সকলোকে লাগে কিন্তু কোনেও গছ-গছনি সংৰক্ষণ নকৰে। 5. বিবাহৰ কাৰণে নাৰীক সকলোকে লাগে কিন্তু আজিও বহুতেই কন্যা সন্তান নিবিচাৰে। এদিন যে জীৱনটো এৰি যাবগৈ লাগিব এই কথা কোনেও উপলব্ধি নকৰে। ৰং ধেমালিৰ এই পৃথিৱীখন যে খন্তেকীয়া এই কথাটো কোনো বিশ্বাস নকৰে। যদি কৰিলে হয় তেন্তে এই পৃথিৱীৰ পৰা হত্যা, হিংসা, ধৰ্ষণ, অপহৰণ, হাই কাজিয়া, অন্যায়, অবিচাৰ, পাপ কাৰ্যবোৰো নোহোৱা হলহেঁতেন। অপ্ৰিয় হলেও জীৱনৰ 5টা চৰম সত্য কথা। 1. মা দেউতাতকৈ আপোন এই পৃথিৱীত আৰু কোনো নাই। 2. গৰীবৰ বন্ধু কম। 3. যাৰ টকা পইচা বেছি সেইসকলৰ সন্মানো বেছি। 4. মানুহে আজিও চেহেৰা দেখি প্ৰেমত পৰে। 5. আপোন মানুহবোৰৰ দৰে ডাঙৰ শত্ৰু এই পৃথিৱীত আৰু কোনো নাই। জীৱনত 3টা সত্য কথা। 1. মাতৃতকৈ কোনেও বেছি ভাল পাব নোৱাৰে। 2. দুখীয়াৰ কোনো বন্ধু হব নিবিচাৰে। 3. সন্মান তেওঁহে পায় যাৰ টকা আছে। এজনী ছোৱালী যেতিয়া সকলো এৰি স্বামীৰ ঘৰলৈ আহে, সংসাৰত জুই লগাবলৈ নাহে, সি আহে বহু আশা লৈ, যাতে এখন সুন্দৰ সংসাৰ কৰাৰ কাৰণে। সংসাৰত জুইটো সিহঁতেই লগায়, যিয়ে স্বাৰ্থৰ বাবে ছোৱালীজনীক ব্যৱহাৰ কৰিব নোৱাৰিলে স্বামীৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে। আচল জুইটো সিহঁতেই লগায়। কি ভাবিছে আনৰ উপকাৰ কৰি মহান হব? ভুল ভাবিছে। এই স্বাৰ্থপৰ পৃথিৱীত কাম শেষ হলেই পাহৰি যাব। যেতিয়ালৈকে সকলোৰে কথা সহ্য কৰিব পাৰিব সিমান দিনলৈ আপুনি ভাল, আৰু প্ৰতিবাদ কৰিলেই আপুনি বেয়া। চেষ্টা কৰিব যাতে সকলো সময়তে সকলোৰে লগত ভাল ব্যৱহাৰ কৰাৰ, কাৰণ পূৰ্ণকালীন আপুনি নাথাকে কিন্তু আপোনাৰ স্মৃতিবোৰ পূৰ্ণকালীন মানুহৰ মনৰ মাজত থাকি যাব। এনে এক সময় আহিব যেতিয়া জ্ঞানী লোকে জ্ঞানী হোৱাৰ বাবে অনুশোচনা কৰিব আৰু মূৰ্খকেইটা তেওঁলোকৰ মূৰ্খামিৰ বাবে গৰ্ব কৰিব, আৰু দুৰ্নীতি পৰায়ণ সকলে তেওঁলোকৰ দুৰ্নীতি কেলেংকাৰীৰ বাবে উল্লাস কৰিব। পানীত পৰিলেই মানুহ মৰি নাযায়। মৃত্যু তেতিয়াই হ'ব যেতিয়া আপুনি সাঁতুৰিব নাজানে। ঠিক তেনেকৈয়ে পৰিস্থিতিয়ে কেতিয়াও সমস্যাৰ কাৰণ নহয়। সমস্যা তেতিয়াই হয় যেতিয়া আপুনি পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নাজানে। স্বামীতকৈ আপোন কোনো হ'ব নোৱাৰে। নিৰ্দিষ্ট এটা বয়সৰ পিছত মা দেউতাৰ ওচৰতো ছোৱালী বোজা হৈ যায়, কিন্তু স্বামী নামৰ মানুহটোৱে অমৃত্যু পৰিশ্ৰম কৰি যায় স্ত্ৰীক ভালে ৰখাৰ কাৰণে। স্বামী কলা হলেও তাক ভাল পোৱা যায়। স্বামী পাগল হলেও তাৰ লগত থাকিব পৰা যায়। স্বামীৰ
অতীত বিয়া বুলি জানিও তাক মানি লৈ সংসাৰ কৰিব পৰা যায়। কিন্তু স্বামী যদি চৰিত্ৰহীন হয় আৰু পৰ নাৰীৰ প্ৰতি যদি আসক্ত হয়, তেনে তাৰ লগতো সংসাৰ কৰাটো দূৰৰ কথা, ওলোটা সেই মানুহটো আপোনাৰ জীৱনৰ অভিশাপ হৈ